हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले कुशले आछे मोर पेजर अन्य एटा भिडिओ आपनालोक सकलोके स्वागत जनाइछो। आज बनाबोले लैछो माछर एटा सहज रेसिपि माछर एटा टेঙা रेसिपि बनाम बिलाही नोहाके केनेके बनाओ तेतियाहले आपनालोक देखुवाम आरो आशा करूँ भिडिओ आपनालोके हेखলৈके चाब आरो हेखत जनाबोले नापाहरिब मोर भिडिओ केनेके लागे आरो प्लिज आपनालोके मोर पेजखन फलो करिब नापाहरिब आहक तेतियाहले आमी भिडिओ आरम्भ करिम। एया मोर गैसটো জ্বলাই দিছো আৰু মাছ ভাজিবৰ কাৰণে এতিয়া কেৰাহীখন গৰম হ'বলৈ দিম। এয়া লৈছোঁ ভাঙন মাছ আধা কেজি আৰু এইফালে লৈছোঁ দুটা আলু কাটি লৈছোঁ। এয়া অকণমান আদা নহৰু আৰু এটা পিঁয়াজ। এতিয়া কেৰাহীখন গৰম হৈছে। এতিয়া মোৰ এই কেৰাহীখন গৰম হৈ গ'ল। ইয়াতে মই তেল দি দিছোঁ। এতিয়া মই এই মাছখিনি নিমখ আৰু হালধি সানি ল'ম। এয়া হালধি দি দিলোঁ আৰু এয়া দিছোঁ অলপ আৰু এতিয়া এই মাছখিনি মই ধুনীয়াকৈ নিমখ হালধিখিনি সানি লৈছোঁ। এয়া কৰিব সানি এতিয়া মাছখিনি মই ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈ গ'ল আপোনালোকে দেখিছে। এতিয়া মই ইয়াত মাছখিনি এপিচ এপিচকৈ দি দিম। আৰু এতিয়া এই তেলখিনি গাত নবহিবৰ কাৰণে মই ঢাকনখনে ঢাকি দিছোঁ। এটা চাইড সিজি ল'বলৈ দিছোঁ। তাৰপিছত মই এইটো চাইড লুটিয়াই দিম। মাছখিনি এতিয়া মই আকৌ এবাৰ লুটিয়াই পিনি ভাজি দিছোঁ। এয়া দেখিছে আপোনালোকে সিজিবলৈ পাইছে। এটা চাইড যিহেতু সিজিলে ইটো চাইড মই সিজিবলৈ এৰি দিছোঁ। এয়া মোৰ মাছখিনি ভাজি হৈ গ'ল। এতিয়া মই মাছ ভজা তেলখিনিতে এটা পিঁয়াজ কাটি দিছোঁ সেইটো দিছোঁ আৰু দিছোঁ আদা নহৰু পেষ্ট আৰু অকণমান দি দিছোঁ পাঁচফোৰণ। এতিয়া মই এইখিনি ভালদৰে ভাজি দিম। অকণমান দেৰি বেছিকৈ ভাজিছোঁ কাৰণ আদা নহৰু কথা বনাইছোঁ হ'লে যিহেতু খাই ভাল নালাগে। এয়া ভজা কৰিছে আৰু ইয়াতে মই দি দিম এতিয়া অকণমান হালধি বেছিকৈ নিদিওঁ যিহেতু মাছত দিয়া হৈ আছিল। অকণমান আধা চামুচমান দিছোঁ। আকৌ মই এইখিনি এতিয়া ভালদৰে ভাজি দিম। হালধিখিনি মিক্স হৈ যোৱা গৈছে। আপোনালোকে যিকোনো চব্জিত পাঁচফোৰণ দি খাবচোন, গোন্ধটো বহুত ধুনীয়া হয়। মই সকলো চব্জিতে পাঁচফোৰণ দিওঁ আৰু এতিয়া ইয়াত মই দি দিম কাটি ৰখা আলু দুটা আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি দিম। আমাৰ নীলাভে আহি মোক মাতি আছে দিম ৰবা দে জান। ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া মই এইখিনি ঢাকি দিম অলপ সময় সিজিবৰ কাৰণে আৰু জুইটো মিডিয়ামত থৈ দিম সিজিবৰ কাৰণে। আৰু এতিয়া মই ঢাকনখন অঁতৰাই এবাৰ চাওঁ সিজিছে নাই। এয়া আলু প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত মই গৰম পানী দি দিম। এতিয়া ইয়াত মই গৰম পানী দিম। আপোনালোকে যিমান জোল খায় তাৰ হিচাপত পানী দিব। আমি যিহেতু তিনিজনে তাৰ হিচাপে মই পানী দিছোঁ। এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম। পানী দিয়াৰ পিছত দেখিছে উতলিবলৈ ধৰিছে আৰু ইয়াত যিহেতু মই নিমখ দিয়া নাছিলোঁ এতিয়া দি দিম নিমখ কমকৈ দিছোঁ কাৰণ মাছত নিমখ দি থৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম আৰু ঢাকনাখন মাৰি দিম। আলুখিনি অলপ সিজিব তাৰপাছত মই ইয়াত দি দিম মাছখিনি আৰু এতিয়া মই ইয়াৰ ঢাকনখন আঁতৰাই চাওঁ আৰু এয়া দেখিছে আপোনালোকে আলু প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে। প্ৰায় সিজিছে 80% মান সিজিলে আৰু ইয়াতে মই
দি দিম এতিয়া ফ্ৰাই কৰি ৰখা মাছখিনি। এয়া দি দিছোঁ। মাছ সৰহকৈ নিদিওঁ যিহেতু আমি 3জনহে, 3 পিচেই দিম। হৈ গৈছে আৰু এতিয়া মই এইখিনি অলপ সময় উতলিবলৈ দিম আৰু তাৰপাছত অফ কৰি দিম। মোৰ এই তৰকাৰীখন প্ৰায় হ'ল বুলিয়ে ক'ব পাৰি। আৰু লাষ্টত মই এতিয়া ইয়াত কি দিম, ইয়াত মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে এয়া নেমু এফাল চেপি থৈছিলোঁ, এইখিনি মই দি দিছোঁ। আৰু আপোনালোকে এই চব্জিখন আলুটো বইল কৰিও বনাই খাব পাৰে। আলুটো বইল কৰি বনাই খালে মানে বেছি টেষ্টি হয়। আজি যিহেতু মোৰ আলু বইল কৰিবলৈ সময় নাথাকিলে, সেইকাৰণে মই আলুটো এনেকৈয়ে দিলোঁ। আৰু এনেকৈও বনাই খাই বহুত ভাল লাগে, আপুনি বনাই খাই চাবচোন। আৰু লাষ্টত দি দিছোঁ মই ইয়াত কেঁচা জলকীয়া 3টা। আৰু আপোনালোকে ইয়াত আৰু এটা বস্তু এড কৰিব পাৰে, সেইটো হৈছে ধনিয়া। মোৰ আজি যিহেতু ধনিয়া নাই, মই ধনিয়াটো আজি স্কিপেই কৰিলোঁ। আৰু এতিয়া মোৰ এয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু খাই আপোনালোকক জনাই আছোঁ খাবলৈ কেনেকুৱা লাগিছিল। আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। মাছৰ তৰকাৰীখন খাবলৈ কিন্তু সঁচাকৈ ভাল হৈছিল, সোৱাদ হৈছিল। বিলাহী নোহোৱাকৈ আপোনালোকে এনেকৈ টেঙা দি টেঙা জোল খাব পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।